Hello everyone, welcome back to my YouTube channel. Namaskar, moi Shikha Besborua. প্ৰথমতে মই এটা কথা ক'ব বিচাৰিম আপোনালোক সকলোকে মোৰ যেটা কমেডি ভিডিও দিছিলো মই আপোনালোকে যিখিনি ৰেসপন্স দিছিলে মিন্স আপোনালোকে যিখিনি কমেন্ট কৰিছিলে সেই কমেন্টখিনি পঢ়ি মই বহুত বেছি হ্যাপি হৈছিলো আৰু মোৰ মানে বহুত বেছি ভাল লাগিছিল কমেন্টখিনি পঢ়ি মই ভাবা নাছিলো যে মই ইমানখিনি আপোনালোকক এন্টাৰটেইন কৰিব পাৰিছো বুলি বাট যিখিনি কমেন্ট পালো সেইখিনি পঢ়ি মোৰ বহুত বেছি ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ আপোনালোকে লাইক কৰিছে চাইছে মোৰ ভিডিওটো আৰু যিসকলে এতিয়ালৈকে চোৱা নাই মই ডেসক্ৰিপশনত লিংক দি দিছো আপোনালোকে প্লিজ চাব যেহেতু মই এটো ফাৰ্স্ট ট্ৰাই আছিলে মই আগতে কৰা নাই এনেকুৱা ভিডিও দুটাই বনাইছো আপোনালোকে সেই দুটাটো বহুত বেছি মৰম দিছে সো তাৰ কাৰণে বহুত বেছি থ্যাঙ্কফুল মই আপোনালোকৰ আগত আৰু আজি আন এটা ডেইলি ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো যেহেতু এতিয়া কোভিডৰ কাৰণে ঘৰতে আছো বাহিৰত যোৱা নাই আৰু ঘৰতে ভিডিও বনাই আছো hope আপোনালোকে এই ভিডিওটো চাব আৰু এতিয়া মৰ্নিং বাজিছে 9টা আজি অলপ উঠা দেৰি হ'ল কাৰণ বতৰটো অলপ বেয়া হৈ আছিল কালি ৰাতিপা বহুত বৰষুণ দিলে এতিয়াও ডাৱৰীয়া হৈ আছে সো এতিয়া মোৰ ডেইলি ৰুটিন ষ্টাৰ্ট কৰো সো চাই থাকক আপোনালোকে ভিডিওটো ওকে সো ব্ৰেকফাষ্ট কৰাৰ আগত আপোনালোকক সকলোকে হ্যাপি ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে কাৰণ যেটো আজি 5 জুন হয় আৰু মই আজি ভাবি থৈছো এটা গছপুলি ৰুম বুলি আৰু আপোনালোককো দেখাম সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো So এতিয়া মই ফাৰ্স্ট কৰি লওঁ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টত আজি মেগী খাম এইটো মোৰ ডিব্বা অলমোষ্ট খতম হৈছেগে আৰু তাকে খাই লওঁ মেগী বনাই আৰু ৰব এইটো মোৰ একদম কন্টেইনাৰ ইয়াতে মই ভৰাই থৈ দিওঁ মানে মেগী মেগী হ'ব ইহল একদম লকডাউনত মেগী খাই আছো একদম পুৰা বেছিকে এনি টাইম মেগী চলি থাকে মানে মোৰ সয়া আৰু কয় মেগী খালে বুলে শকত হ'ব না মই দেখোন খাই থাকো মই শকতে নহওঁ কবচোন কিবা শকত হোৱাৰ টিপছ যদি জানে আৰু ইয়া লাললো ওলো কিটা বনাই লওঁ মেগী এয়া মাই ফালে এয়া পকৰি বনাই আছে এয়া ফালে মেগী হৈ আছে ফালে নিউজো চাই আছে তাৰপিছত এয়া জুল আৰু মেগী ৰেডি সো মোৰ মেগী খাই হ'ল আৰু আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস সো ভাবিছো গছপুলি এটা ৰুম বুলি অলপমান দুপৰীয়া মানে ৰুম সো গাইজ আপোনালোকে বহুতে মোক খুধি আছিলে যে মোৰ ড্ৰিম কেচাৰ কিডাল মই ক'ৰ পৰা আনিছিলো একচুয়ালি হেকিডাল মই নিজে বনোৱা মানে মই ঘৰতে বনাইছিলো কিছুমান বস্তু কিনি আনি আৰু ড্ৰিম কেচাৰ কিডাল মই কেনেকৈ বনাইছিলো আৰু কেনেকৈ ডেকোৰেশ্যন কৰিছিলো সেই ভিডিওটো মোৰ একদম ইউটিউবৰ ফাৰ্স্ট ভিডিও আছিল তাত মোক গোটেইখিনি দেখুৱা হৈ আছে আপোনালোকে চাব পাৰিব একদম প্ৰথম ভিডিওটোত আছিল বাট আনফৰ্চুনেটলি সেই ৰুমটো অকমান চেঞ্জ কৰা হ'ল সেইকাৰণে মই সেইখিনি তাৰ পৰা উঠাই আনি এতিয়া মই মোৰ পঢ়া টেবুলৰ ওপৰত মানে ওপৰ যিখন ৱাল লগৰ যিখন ৱাল তাত মই লগাই থৈছো যাতে পঢ়িবলৈ মন নগলে হেকিডালকে চাই চাই পঢ়িবলৈ যাতে অকমান মন যায় আৰু অলপমান লাইট লগাই দিছিলো টুনি লাইটস সো আপোনালোকক দেখাম বাৰু আপোনালোকে চাই থাকিব একিডাল মই উলেদি বনাইছিলো আৰু ইয়াতে মই লগাই দিছো এইবোৰ মনি লগাইছো আৰু অলপ চলপ উলৰ যিবোৰ সৰু সৰু বল বনাই এনেকে লগাই দিছো আৰু এডাল হৈছে ড্ৰিম কেচাৰ ইয়াতে মানে দুডাল আছে এডাল ড্ৰিম কেচাৰ আৰু এডাল এনে ৱাল হেংগিঙৰ নিচিনা বাট দুইডাল মই একেলগে জইন খুৱাই মই ৱালত হেং কৰি থৈছো দেখি ভাল লাগে তেতিয়া আৰু এতিয়া মই লাইট জ্বলাই পেলাই আপোনালোকক দেখাইছো লাইট জ্বলালে বেছি ধুনীয়া লাগে আৰু লাইটটো মানে টিউব লাইটটো অফ কৰি দিছো আন্ধাৰত বেছি ভাল লাগে তাৰপিছত আপোনালোকে মোৰ এয়া ড্ৰিম কেচাৰ দেখিলে আৰু এডাল বনাইছিলো মই এনেকৈ হেংগিং কৰি থ'ব পাৰি এডাল কেনেকুৱা লাগিছে ক'ব বনাইছো চিম্পলকৈ আৰু তাৰপিছত মই বনাম বুলি মই ভাবি আছোঁ বহুত বাট এতিয়া এনেকুৱা চিটুৱেশ্যন কাৰণে বাহিৰলৈ ওলাই যাব পৰা নাই বাহিৰলৈ ওলাই যাব পৰা নাই বস্তু আনিব পৰা নাই যিহেতু বহুত বস্তু লাগে এইবিলাক বনাবলৈ তাৰপিছত এইটো এটা বনাইছিলোঁ এইটো ফ্ৰেম হয় এটা ইয়াতে ইচ্ছা কৰিলে ফটো চটো লগাই থ'ব পাৰি ভাল লাগে এনেকৈ থৈ দিছোঁ আৰু এতিয়া আৰু বহুত বস্তু লাগিব সো সেইখিনি আনি লওঁ ফাৰ্স্ট তাৰপিছত আপোনালোককো দেখাম মই কেনেকৈ বনাওঁ এইবিলাক যেহেতু মই ভাল পাওঁ এইবোৰ বনাই থাকি আৰু এইখন হৈছে মোৰ পঢ়া টেবুল
এইখিনি হৈছে বুকছ, এইবিলাক চব মোৰ মেজৰৰ কিতাপ। আৰু এইফালে ফাৰ্ষ্টতে মোৰ এখন ডায়েৰী আছে, এইবিলাক চব মোৰ মেজৰৰ বুক হয়। আৰু ইয়াতে পেইন থোৱা, এইটো মোৰ ঘড়ীটো আছে, এটা পেঞ্চিল, ব্লেক ষ্টেপল, আঠা, আৰু এইটো জ্যামিতি বক্স, ক্লাছ মানে স্কুলৰে আছিলে। আৰু এইটো মোবাইলৰ কভাৰ হয় এটা। আৰু ইয়াতে মোৰ DIY কৰা কিছুমান বস্তু মই ৰাখোঁ, লাইক এনেকা ঊল, আঠা, তাৰপিছত এইফালে এইবিলাক কিবা মণি চনি আছে আৰু লাগিলে মই ইউজ কৰোঁ, থৈ দিছোঁ ইয়াতে। আৰু এইবিলাক A4 সাইজ পেপাৰ লাগিয়ে থাকে, আৰু এইবিলাক আৰ্ট পেপাৰ, কালাৰিং। আৰু এইটো যে দেখিছে, এইটো মোৰ বহুত পুৰণা এটা পেঞ্চিল পেন নিয়া এটা বক্সৰ নিচিনা, বাট বেগ হয় এইটো বেগ। মই এইটো কিনিছিলোঁ ক্লাছ 7ত, 7, 8, 9, 10 তেতিয়ালৈকে আৰু মই কলেজতো, ইনফেক্ট 11, 12তো মই এইটো নিছোঁ। এতিয়ালৈকে ইমান ধুনীয়া হৈ আছে, চাওক ধুনীয়া হৈ আছে, চেইন। চ' মইতো ধুনীয়াকৈ ইয়াত থৈ দিছোঁ। আৰু সেইফালে কিছুমান আছে বহী, আৰু এয়া আনি থৈছোঁ A4 সাইজ পেপাৰ এগালমান। মই কৈ আছোঁ কিয় আনিছোঁ আপোনালোকক। তাৰপিছত এইটো হৈছে মোৰ মেট্ৰিকত পোৱা বেগ, মানে লেপটপ পাইছিলোঁ মই ফাৰ্ষ্ট ডিভিজন পাওঁতে মেট্ৰিকত। এইটো লেপটপ লেন'ভৰ দিছিলে আমাক, আৰু ধুনীয়া স্মৃতি আৰু এইবোৰ থৈ দিছোঁ। আৰু লেপটপটো ভালে হৈ আছে বাৰু, চলাওঁ মাজে মাজে। এইফালে মোৰ কিছুমান স্লিং বেগ এনেকৈ ওলমাই থৈ দিছোঁ, আৰু এইটো মই কলেজলৈ কেতিয়াবা লৈ যাওঁ। আৰু এটা আপোনালোকক কওঁ, এইটো মোৰ পেইণ্ট থোৱা, এইটো মই নিজে DIY কৰিছিলোঁ। ৰ'ব, এইটো মই DIY কৰিছিলোঁ, একদম চিম্পল হয়। আপোনালোকক যদি টিউটৰিয়েল লাগে আপোনালোকে ক'ব, মই দিম বাৰু। এতিয়া পেঞ্চিল এনেকৈ থৈ দিওঁ, দেখি ভাল লাগে কিবা এটা। আৰু এটা কথা সুধোঁ, আপোনালোকৰ কোনে কোনে অনলাইন এক্সাম দিব? যিহেতু মই দিম এইবাৰ, চ' আপোনালোকক দেখাইছিলোঁ যে এতিয়া A4 সাইজ পেপাৰ মই আনি থৈছিলোঁ। চ' সেইটোৱে কাৰণ, মই অনলাইন এক্সামৰ কাৰণে মই আনিছোঁ, আৰু সেইখিনি এতিয়া প্ৰিপেয়াৰ কৰিব লাগিব। মই বহুতকেইখন এগালমান আনিছোঁ, এতিয়া গোটেইখিনিয়ে চাওঁ কিমানখিনি পাৰোঁ কৰিবলৈ, কাৰণ তাতে মাৰ্জিন পাৰিব লাগিব। আমাক মেথডটো দেখাই দিছিলে তেনেকৈ মাৰ্জিন পাৰিব লাগিব, আকৌ বক্স বনাব লাগিব। চ' সেইখিনি কৰিব বাকী আছে, তাকে মই এতিয়া এইখিনি উলিয়াই ল'ম আৰু লৈ পেলাই এইখিনি কৰোঁ। আপোনালোকে জনাব কোনে কোনে দিব এইবাৰ অনলাইন এক্সাম। চ' সেয়াই, ভয় লাগি আছে বহুত বেছি। চ' গাইজ, মই ফ্ৰেছ হৈ আহিলোঁ, আহি লাঞ্চো কৰিলোঁ। লাঞ্চ কৰি মেলি এতিয়া অকণ এনেই বহিছোঁ বিচনাতে। মই যে আপোনালোকক মোৰ যিটো ডেইলি ভ্লগ ফাৰ্ষ্ট এটা মই দিছিলোঁ, তাত যে দেখাইছিলোঁ মৌ মাখি বাঁহটো, এতিয়া যে তাতকৈও বেছি আৰু দুগুণ বেছি ডাঙৰ হৈ গ'ল। মই দেখাইছোঁ আপোনালোকক, ৰ'ব, সেইটো চাওক, আৰু বেছি ডাঙৰ হৈ গ'ল এইকেইদিনত। এগালমান মৌ মাখি আছে ইয়াত, এইটো চাওক, দেখি বৰ ধুনীয়া লাগে, কিন্তু কামুৰিব লাগিলে চেচ। আৰু মই এই খিৰিকী দি পেলাই মই এইফালে চাই থাকিব পাৰোঁ, মই চাই থাকোঁ ইহঁতক। আৰু এতিয়া বৰষুণ পৰিছে, পূৰা চাউণ্ড শুনিছে চাগে আপোনালোকে। বতৰটো বহুত বেছি বেয়া, কালি মানে ৰাতিপুৱা বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। এতিয়া ৰাতিপুৱাৰ পৰা বতৰটো বেয়া, ৰাতিপুৱা বৰষুণ দিছিলে, তাৰপিছত দিয়া নাই। এতিয়া 2টামান বাজিছে, এতিয়া আকৌ দিয়া ষ্টাৰ্ট কৰি দিলে বৰষুণ। তাকে অলপমান খিৰিকীৰ ওচৰতে বহি মৌ মাখিখিনি চাই আছোঁ, আৰু আপোনালোকৰ লগতো কথা পাতি আছোঁ। সেয়াই আৰু, এতিয়া ক'ভিডৰ কাৰণে ক'তো ওলাই যাব পৰা নাই, ঘৰতে সোমাই ব'ৰ হৈ গৈছোঁ। আৰু আপোনালোকে কি কৰিছে ঘৰত থাকি ক'বচোন মোক কমেণ্টত। অ' গড, টোপনিটো আহিছিলহে, ইমান জোৰকৈ বৰষুণ দিছে নহয়, সাৰে পাই গ'লোঁ। খিৰিকীখনৰ লগতে শুইছিলোঁ যে, একদম মানে ঝাৰঝাৰাই মানে আহিছে বৰষুণ, ইমান জোৰকৈ টোপনি ধৰিছে জানানে। এতিয়া ভাল লাগে একচুৱেলি বৰষুণৰ বতৰত শুই, বাট টোপনি অহা নাই। আহিছিলে আকৌ বৰষুণটো দিলে যে, চিটিকনি পৰিছে মুখত। দিনবোৰ মানে নেযায় নোপোৱাই লাগি আছে জানেনে। এদিনতে এনেকুৱা লাগে 1 মাহ 2 মাহ গুচি গ'ল নেকি, এনেকুৱা চিটুৱেশ্যন হৈছে মানে এতিয়া ঘৰত থাকি। এনেকুৱা বৰ একচুৱেলি চব চিটিকনি পৰিছে, বৰষুণ পৰিছে চব ওপৰৰ পৰা। ভাল লাগে ওপৰৰ পৰা চিটিকনিবোৰ পৰি আছে। হাই, চ' গাইজ, এতিয়া মই শুৱাৰ পৰা উঠিলোঁ, মানে অকণ শুই গৈছিলোঁ মই। আৰু আজি ৱেডাৰটো ইমান বেছি ধুনীয়া, শুই থকা বতৰ একদম, ৰ'দ চ'দ ওলোৱা নাই এতিয়ালৈকে। এতিয়া 4টামান বাজিব হ'ল নেকি। আৰু আজি যিহেতু 5 জুন, বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'। মই ৰাতিপুৱাই ভাবিছিলোঁ আজি গছপুলি এটা ৰুম বুলি, বাট বতৰ বেয়া কাৰণে, বৰষুণ দি আছিলে কাৰণে মই ৰুব পৰা নাছিলোঁ।
এতিয়া যিহেতু মানে বৰষুণটো কমিছে চ' ভাবিছোঁ ৰুই দিওঁগৈ আৰু কাৰণ এতিয়া 4টাই বাজিলে আৰু অলপ পিছত সন্ধিয়া হৈ যাবগৈ এতিয়া এইকণ সময়তে ৰুই লওঁগৈ গছপুলিটো চ' ব'লক ৰুই দিলোঁ আম পুলি ধুনীয়াকৈ আপোনালোকে কোনে কোনে ৰুইছে কমেণ্ট কৰিব আৰু পানী মানে এতিয়া বৰষুণৰ বতৰে যে বেছি পানী দিয়া নাই নহ'লে গেলি যাবগৈ আম পুলিটো এতিয়া ৰুই দিলোঁ এতিয়া মাহে আৰু অকণমান ভালকৈ দিছে এয়া আৰু বহুত বেছি মহ ইয়াতে মই ভিতৰলৈ আহোঁ তুমি সোনকালে আহা মহে খাইছে মহে বহুত বেছি মহ মানে গম পাইছে ইয়াত এতিয়া মানে আৰু আবেলি হ'ল ন এতিয়া সেইকাৰণে সন্ধিয়া হ'ব যে সেইকাৰণে মহটো ইয়াত বেছি মই ভিতৰলৈ কথা পাতি আছোঁ অ'কে চ' আপোনালোকে ভাবিছে চাগে আজি মই কিয় হেপী ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কৈ আছোঁ একচুৱেলিটো সেইটো 5 জুনত হয় একচুৱেলি মই ভিডিঅ'টো কৰি আছোঁ 5 জুনত বাট আপলোড কৰিছোঁ 6 জুনত আপোনালোকে এতিয়া 6 জুনত চাই আছে ভিডিঅ'টো যিহেতু কিছুমান এডিটিং থাকে বহুত কিছুমান কাম থাকে গোটেইখিনি কৰি মেলি দিওঁতে অলপমান দেৰি হৈছে আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো আগলৈকে চাই যাওক চ' এতিয়া এয়া চুৰি আৰু প্লেট লৈ আহি গ'লোঁ আৰু এতিয়া মই খাম আম আৰু এইফালে কলো আছে এগালমান মইতো পূৰা খাই দিম এতিয়া এনেই কৈছোঁ দেখাওঁ ইমান কথা মই আপোনালোকক বস্তু এটা কৰি দেখাম হা আপোনালোকে এনেকৈ কৰি পাইছেনে দেখাম দেই এনেকৈ আমৰ পিচটো ল'ব ঠিক আছে লৈ চুৰিখনৰ এনেকৈ ল'ব লৈ এনেকৈ কৰিব দিনবোৰ এনেকেই পাৰ হৈ আছে ক'ব গ'লেতো দিনটো মই একোৱে নকৰোঁ তেনেকৈ থাকোঁ খাইছোঁ শুইছোঁ উঠিছোঁ সেইবোৰে আৰু দিনবোৰ নাযায় নোপোৱাই লাগিছে কি কৰিম উপায় নাই থাকিবতো লাগিবই ঘৰৰ চিটুৱেশ্যন ভাল নোহোৱালৈকে চ' আপোনালোকেও ঘৰতে থাকক ছেফ হৈ থাকক মাস্ক পিন্ধিব চেনিটাইজাৰ ইউজ কৰিব আৰু এইটোৱে আছিলে আজি মোৰ চিম্পল ভ্লগ কেনেকুৱা পালে নাজানো যদি ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে মোক ক'বচোন নেক্সট মই কেনেকুৱা ভিডিঅ' আনিলে আপোনালোকে ভাল পাব কমেডি আনিম ভ্লগ আনিম নে কিবা ফেশ্বন ষ্টাইলিঙৰ ওপৰত আনিম ঠিক আছে মই এইকেইটা কৈ দিছোঁ আপোনালোকে মোক কমেণ্ট কৰি ক'ব আৰু যদি নকয় দেন মই নিজে কিবা এটা কৰিম আৰু আপোনালোকে জাষ্ট চাব ঠিক আছে তেনেহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই